লেতেৰা গৰমত মানে ট্ৰাফিক জামত বৰ বেয়াকৈ ফচি গ'লো মানে উপায় নাই আৰু এনেকৈ এনজয় কৰি আছে মানে জেগাত আহিলোঁ মানে ইমানখিনি অকণমান আগত গ'লে মানে আৰু দ হ'ব মানে জেগাত হেল্ল' গাইছ মোৰ নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি বৰ ধুনীয়া এডোখৰ জেগাত গৈ আছোঁ বতৰটো যিহেতু গৰম মানে ধুনীয়া এডোখৰ জেগাত গৈ আছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিলে গম পাব যে আজি কোনডোখৰ ঠাইত গৈ আছোঁ তেনেহ'লে ব'লক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়া দাদা বৌহঁতক বহাই ল'লোঁ গাড়ীত বহাই কিনে আমি এতিয়া যাত্ৰা আৰম্ভ কৰি আছোঁ আমি গৈ আছোঁ ধুনীয়া এডোখৰ ঠাইলৈ আমি পালোহি অৰুণাচল আৰু অসম সীমান্তধৰ ডিৰাগ গেট আৰু ডিৰাগ গেটত আজি ইমানেই ভিৰ ন গাড়ী কৈছোঁ তামাম ভিৰ মানে আৰু একদম মানে গাড়ী চলাব পৰা নাই ইমানেই ভিৰ হৈ গৈছে মানে লেতেৰা গৰমত মানে ট্ৰাফিক জামত বৰ বেয়াকৈ ফচি গ'লোঁ মানে উপায় নাই আৰু এতিয়া গৰমৰ হাৱা লৈ আছোঁ মানে তামাম গৰম আৰু গাড়ী ইমানেই ভিৰ হৈ গৈছে নহয় কৈছোঁ নহয় কিমান টাইম ফচো একো ঠিক নাই আৰু মানে কিবা কিবি কৰি আৰু মানে কোনো ৰকম মানে ওলাই আহিলোঁ আৰু ট্ৰাফিক জামৰ পৰা মানে এতিয়া আমি অৰুণাচল আৰু অসম সীমান্তৰ পাৰ হৈ আমি গৈ আছোঁ অৰুণাচলৰ ভিতৰলৈ আহি থাকোঁতে এয়া দেখা পালোঁ অৰুণাচলৰ ইউনিভাৰ্চিটি ছাইডতে ধুনীয়াকৈ গাড়ী পাৰ্কিং কৰি থৈছে গছ ৰুই থৈছে ধুনীয়াকৈ চাফ চিকুণ কৰি থৈছে ৰাস্তাটো আৰু দেখি বহুত ভাল লাগিছে আৰু এইখনে হৈছে মূল গেটখন এইফালে অৰুণাচল ইউনিভাৰ্চিটিৰ ভিতৰফালে সোমাই যাব পৰা যায় আৰু আমি আগলৈ গৈ আছোঁ নামচাই চাৰিআলি পাই গ'লোঁ নামচাই চাৰিআলি পাৰ হৈ গৈ আছোঁ আৰু মানে একদম ধুনীয়া জেগালৈ গৈ আছোঁ জেগাডোখৰত য'ত পাম আৰু তাতে ক'ম আৰু ধুনীয়া জেগাডোখৰ নাম আৰু আমি আগুৱাই গৈ আছোঁ আৰু এইডোখৰত চাৰিআলি পাই গ'লোঁ নামচাই আৰু আমি পোনে গৈ আছোঁ আহি থাকোঁতে ৰাস্তাটো দেখা পালোঁ আমাৰ গল্ডেন পেগোৰা এইফালে আপোনাৰ লেফ্ট ছাইডে সোমাই যাব লাগে আৰু আমি আগত গৈ আছোঁ চৌখাম পাই গ'লোহি আমি চৌখামৰ পৰা আমি এইপিনে ধুনীয়াকৈ ৰাইট ছাইডে সোমাই দিম ৰাইট ছাইডে সোমাই দিয়াৰ পাছত আৰু অকণমান আগত গৈ পামগৈ আৰু আমাৰ নিজৰ গন্তব্যস্থান আমি য'লৈ আহিছোঁ আমি পাই যাম তাত এয়া আহি থাকোঁতে আমি ৰাইট ছাইডে দেখা পালোঁ টুংটাও ৰিজৰ্ট আৰু আমি আগেদি গৈ আছোঁ আৰু কাৰণ কেলৈ আগত আমাৰ নিজৰ গন্তব্যস্থান আছে ফাইনেলি আহি পালোহি আমাৰ গন্তব্যস্থান হৈছে 7km তো আমি এইফালে এতিয়া লেফ্ট ছাইডে সোমাই দিম সোমাই কিনে আমি আমাৰ নিজৰ গন্তব্যস্থানলৈ আমি গৈ আছোঁ ইয়াতোচোন ভিৰ দেখিছোঁ মানে আজি মানে ট্ৰাফিক জামত ফচিম বুলি অহা নিচিনা হ'ল এতিয়াতো গাড়ী আগলৈ আমি যাবই পৰা নাই ৰখি দিছোঁ বাকী চাওঁ আৰু আগলৈ আমি যাবলৈ চেষ্টা কৰোঁ আৰু তাত আগতো ভিৰ হয় নেকি বাৰু আজি কিহে পালে সঁচাকৈ ভাবি একদম পাগলাই হৈ গৈছোঁ মানে ৰাতিপুৱা কি হ'ল মানে কা মুখ চাই আহিলোঁ তেনেকুৱা যেন অনুভৱ হৈছে মানে এনেকুৱা লেতেৰা জামত ফচিছোঁ নহয় আগতে ডিৰাগ গেটত ফচিলোঁ এতিয়া 7km যোৱা ৰাস্তাটোত ফচি আছোঁ মানে ইমানেই গাড়ী ইমানেই মানুহ নহয় আজি মানে পাগলা হৈ যাব লাগিব মানে আৰু তাতে গৰমটো নহয় গাড়ীখন ইয়াতে পাৰ্ক কৰি আগলৈ খোজকাঢ়ি গৈ আছোঁ আৰু কিমান ভিৰ আছে চাওঁগৈ তামাম ভিৰ হৈছে আজি মানে আৰু আগলৈ গৈ আছোঁ আৰু কিমান কি হয় চব দেখাই থাকিম মই অৱশেষত 7kmৰ মূল গেটখনত পালোঁ ইয়াত এণ্ট্ৰি কৰিবৰ কাৰণে 50 rupees দিব লাগে তাৰপিছত ভিতৰত সোমাব দিব তাতে মানুহ বহুত ভিৰ হৈছে মানে এণ্ট্ৰি কৰিবৰ কাৰণে সোমাবৰ কাৰণে মানে টিকেট ল'ব লাগেতো সেইকাৰণে বহুত ভিৰ হৈছে মই টিকেটটো লৈ লওঁ আৰু 50 rupees দি বৰ্তমান 7kmৰ দলঙৰ ওপৰত আমি ভিতৰলৈ সোমাই গৈ আছোঁ আৰু বাকী পৰিৱেশ দেখাইছোঁ দূৰৰ পৰা ইমান ধুনীয়া পৰিৱেশ আৰু বহুত মানুহ ভিৰ হৈ আছে মানে তামাম মানুহ ভিৰ হৈ আছে মানে আমি কাপোৰখিনি চেঞ্জ কৰি ল'ম বুলি ভাবি কিনে আগলৈ পোনে গৈ আছোঁ আৰু ছাইডতে কটেজ কেইটামান দেখিছোঁ আৰু আগত মানে কাপোৰ চেঞ্জ কৰিব পৰা সুবিধা আছে বুলি আমাক জনালে আমি কাপোৰ চেঞ্জ কৰিবলৈ গৈ আছোঁ আগত কাপোৰ চেঞ্জ কৰি লোৱাৰ পাছত এতিয়া পানী নামিব লৈছোঁ এয়া একদম ঠাণ্ডা পানী চুই চাইছোঁ বিৰাট ঠাণ্ডা পানী আৰু এতিয়া ফিল ল'ম আৰু পানী নামি কিনে বিৰাট ঠাণ্ডা অনুভৱ হৈ গৈছে যিহেতু টিকা পতা ৰ'দ দিছিলে গৰমত মানে পানী নামি কিনে ঠাণ্ডা অনুভৱ মানে ফিল লগতে দাদা আছে কেনেকুৱা হৈছে দাদা বঢ়িয়া চেক্সি বাকী এইফালে সাঁতোৰাত ব্যস্ত হৈছে চব এইপিনে বাকী চব এতিয়া পূৰা এনজয় কৰি আছে মানে এই সাঁতোৰা আৰম্ভ কৰি দিলে পানী দেখি ময়ো ৰ'ব নোৱাৰিলোঁ সেইকাৰণে ময়ো অলপ সাঁতুৰি চালোঁ ঠাণ্ডা ফিলটো লৈ চালোঁ অলপ ধুনীয়া ঠাইডোখৰ পালোঁ পাছফালে মোৰ আছে কটেজ আৰু মই ধুনীয়া ঠাইডোখৰ পালোঁ এইটো বহি লৈছোঁ ইয়াত একদম পানী ধুনীয়াকৈ পানী গৈ আছে আৰু একদম ধুনীয়া ফিল এটা অনুভৱ কৰিছোঁ মানে একদম মানে ভাল লাগি গৈছে মনটো আৰু যিহেতু টিকা ফটা ৰ'দ দিলেও কি হ'ব মানে পানী যিটো ঠাণ্ডা একদম গা একদম ঠাণ্ডা কৰিছে জাগতি ওলাই দিছে আৰু এইফালে হাতী এটা গৈ আছে মানে হাতীটোত চাফাৰী কৰি আছে মানে এইফালে বাকী মানুহ মানে চবে এনজয় কৰি আছে আৰু লগতে এইটো মূৰৰ পৰা এইটো মূৰলৈ আহিব হ'লে মানে এখন দলং দি দিছে মানে ধুনীয়াকৈ অহা যোৱা কৰিব পৰা সুবিধা কিন্তু এণ্ট্ৰি ফিজ 50 rupees লৈছে বাকী পৰিৱেশটো বিৰাট ধুনীয়া এটা পৰিৱেশ হৈ আছে মানে গৰম দিন
গৰম দিনত মানে মানুহে ইয়াত আহি কিনে 7 AM আহি কিনে তামাম এনজয় কৰি আছে মানে বিশেষকৈ মোৰ নাম শুনি আছিলোঁ কিন্তু অহা নাছিলোঁ আজি প্ৰথম আহিছোঁ আহিয়ে মানে ভাল লাগি গৈছে মানে ফিলটো আল্টিমেট ফিল মানে আৰু এতিয়া মানে দলঙৰ ওচৰত আহি গ'লোঁ দলঙৰ ওচৰত আহি কিনে দলঙৰ পৰিৱেশটো দেখাইছোঁ এইপিনে মোৰ লগত অহা মানে ফেমিলিটো বিৰাট ধুনীয়াকৈ এনজয় কৰি আছে মানে আৰু এইডোখৰত যোৱা জেগাত আহিলোঁ আমি ইমানখিনি অকণমান আগত গ'লে মানে আৰু দ হ'ব মানে জেগাডোখৰ মানে খোজকাঢ়ি আহি আছোঁ মানে আৰু যিহেতু মই মোবাইল হাতত লৈ আছোঁ যে পৰিৱেশটো সঁচাই বহুত ভাল পৰিৱেশ একদম ধুনীয়া পৰিৱেশ আৰু বিশেষকৈ অৰুণাচলৰ কথা ক'ব গ'লে এটা সুকীয়া এটা পৰিৱেশ যোনে ইয়াত আহিছে সেইসকলে ভালকৈ গম পায় যে অৰুণাচলৰ সুকীয়া পৰিৱেশটোৰ বিষয়ে মানে এইখিনি ছাইডতে কটেজ আছে কাপোৰ চাপোৰ ধুনীয়াকৈ চেঞ্জ কৰিলোঁ চেঞ্জ কৰি লোৱাৰ পাছত এতিয়া মানে খানা খাবলৈ গৈ আছোঁ আৰু খানাটো খাই লওঁ যিহেতু সময় হৈ গ'ল ভোক লাগিছে এতিয়া কাৰণে ধুনীয়াকৈ খানাটো খাই লওঁ বুলি ভাবিছোঁ আৰু এখোজ দুখোজকৈ আগুৱাই গৈ আছোঁ আৰু যিহেতু তামাম ভোক লাগিছে আৰু ৰ'দটো ইমানে খাতৰা ৰ'দ দিছে ন তাৰ উপায় নাই একদম পূৰা স্পীডত গৈছোঁ মানে খানা বিচাৰি আৰু মানে খানাটো খাওঁ সোনকালে এটা বহুত ডাঙৰ দুখৰ কথা মানে যিহেতু ভোক লাগিছে ভাত বিচাৰি গৈছোঁ ভাত নাপালোঁ যিহেতু বোলে ইয়াত আজি ইমানে মানুহ হৈছে মানুহ হোৱাৰ কাৰণে বোলে আজি বোলে ইয়াত খানা বন্ধ মানে খানা কম হৈ গ'ল মানে সেইটো কাৰণে ইয়াত খানা নাপালোঁ বহুত ডাঙৰ দুখ মানে যিহেতু ভোক লোৱাৰ সময়ত যদি খানা কেতিয়াবা পাওঁ ন আমাৰ খানাই মেইন ন যদি নাপালোঁ এতিয়া উপায় নাই এতিয়া বেলেগক এতিয়া আমি বেলেগ ধাবাত যাম তাতে খানাটো খাম যিহেতু ভোক লাগিছে পোনে গৈ ভাতটো খাম ভাতটো খাই তাৰপিছত আৰু চাওঁ ক'ৰবাত যদি কিবা চাবলগীয়া পাওঁ নহ'লে ডাইৰেক্ট যদি ঘৰে যাম মানে হাইৰাণ হৈ গৈছোঁ যিহেতু মানে অৰুণাচলত আজি বহুত ভিৰ হৈছে মানে তো 7 AM আমিতো খাব নাপালোঁ একো এতিয়া আৰু এখন ধাবা দেখিছোঁ তাত খালী আছে এতিয়া তাত পাওঁ নে নাপাওঁ সেনে আগলৈ গৈ চাই আছোঁ এয়া আহি পাই গ'লোহি আমি ধাবাখনৰ নাম হৈছে নৌখাম ধাবা আৰু ইয়াৰ ভিতৰত আমি সোমাই যাম এতিয়া আৰু খানা কি কি আছে চাই সেইখিনি অৰ্ডাৰ দিম আৰু এতিয়া অৱশেষত খানা আহি গ'ল এতিয়া খানা খাবলৈ লৈছোঁ বাকী ৰাইজে এইটো খানা খোৱাত ব্যস্ত হৈ আছে আৰু ময়ো এতিয়া খানাটো খাই লওঁ আৰু ওচৰতে বজাৰ এখন দেখিলোঁ বজাৰখনৰ পৰা মানে ইয়াৰ লৈ লৈছোঁ মানে বাঁহগাজ লৈছোঁ আৰু লোকেল কলডিল লৈছোঁ কলডিল লৈ কিনে ধুনীয়াকৈ টেষ্টি কিনে লোকেল বস্তু ঘৰত খাম বুলি লৈ লৈছোঁ ঘৰ পালোহি ঘৰ পাই এতিয়া ফ্ৰেছ হৈ লওঁ ধুনীয়াকৈ ফ্ৰেছ হৈ কিনে ধুনীয়াকৈ শুই যাওঁ আৰু আজিলৈ মোৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ